সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সকলো ভালে আছে নিশ্চয়। যোৱা 5 জুলাই তাৰিখে আমি বাসুদেউ থানলৈ গৈছিলোঁ। অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈও শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটোক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। এয়া আমি পালোহি, চাই থাকক ভিডিঅ'টো। ইয়াতে চাকি জ্বলোৱা হয়, আমি জ্বলালোঁ। মই যিমান পাৰোঁ সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অলপ অলপকৈ। এক বুজাব নোৱাৰা মানসিক শান্তি লাভ কৰা যায় এনেকুৱা অনুষ্ঠানলৈ আহিলে। খুব সুন্দৰ পৰিৱেশটো চাওকচোন, কি সুন্দৰ শান্ত পৰিৱেশ, মন প্ৰাণ ভৰি যায়। এয়া আমাৰ উভতনি যাত্ৰা।